হেল্ল' এভৰিৱান, এতিয়া আমি ৰেডি হৈ একেবাৰে আজৰি হ'লোঁ। এতিয়া যাবলৈ লৈছোঁ থানঘৰলৈ। থানঘৰত সেৱা কৰিবলৈ আজি বিহু কৰি সেৱা সৎকাৰ কৰিব লাগে। তাৰপিছত কাইলৈ বিহু শেষ হ'ব। নদীত উটুৱাব পাবি। হয় কাইলৈৰ পৰা বিহু শেষ হ'ব আমাৰ। তাৰপিছত আজি তাকে অকণমান ওলাই লৈছোঁ আৰু ধুনীয়াকৈ। এতিয়া আহক তেনেহ'লে আজি আমাৰ মন্দিৰলৈ আপোনালোকক লৈ গৈ আছোঁ। এইফালে মাও ৰেডি হৈ আছে আৰু বৌও আহি পালেহি। এতিয়া চবে একেলগতে যাম আৰু মন্দিৰলৈ। Papa,